Hello friends, welcome to my YouTube channel. আজি ভিডিওটো জছত বনাই আছো কাৰণ আজি এটা শুভ কাম কৰিব গৈ আছো বিশ্বকৰ্মা পূজাৰ আগে তো আগতেতো গম পালে মোৰ এখন হিৰৰ গাড়ী এখন আছিল গাড়ী মানে সৰি স্কুটি এখন আছিল হিৰৰ 200 চকীয়া এখন আছিল তো হিৰৰ সার্ভিসটো একদম বেয়া মই লাষ্টত উপায় নাপাই কেনে ইমানে ভাল কৰিছো লাষ্টত উপায় নাপাই মই বিকি দিছো এখন তো আজি গৈ আছো এখন হন্ডা ল'ব টু হুইলাৰে হ'ব তো হন্ডাৰ কি লৈ আছো সাইডৰ ভিডিওটো ফ্ৰেণ্ড এজন মাতিছো আহি আছে তো কিবা এখন লৈ আছো হন্ডা সার্ভিস ভাল মোৰ আগতে হন্ডাই আছিল তো এতিয়া লাষ্টত গৈ কেনে আকৌ হিৰ ললো মাজতে আকৌ এতিয়া হন্ডা ল'ব গৈ আছো তো হন্ডাৰ কি লৈছো চাই থকা ভিডিওটো লাষ্টলৈকে তো ব্লগ ষ্টাৰ্ট কৰো ভিডিওটো এতিয়া ওলাই আহিলো মোৰ লগতো আহিলে তো গৈ আছো চালো গৈ আছো মোৰখনতো বিকিলে ন স্কুটিখন তো এতিয়া লৈ আছো এখন স্কুটি মোৰ লগৰ এটাৰে নিজৰ স্কুটি একচুৱেলি ভাল স্কুটি বিক্ৰী কৰে নিজে স্কুটি উঠাই আৰু নিজে চেল কৰে এজনে মালিক হয় মোৰ ফ্ৰেণ্ড হয় তো দেখুৱাম ঘৰতে হয় বৰ্তমানটো তাৰ মানে খোলা নাই আৰু যেটা আপোনাৰ শ্ব'ৰুম খোলা নাই শ্ব'ৰুম খুলিব আৰু খুলিলে দেখুৱাম মই আৰু আজি দেখুৱাই আছোঁ মানে ঘৰত কেইখন স্কুটি আছে মই কোনখন ল'ম তো চব দেখুৱাই আছোঁ আহি পালোঁ আৰু এতিয়া দেখুৱাই আছোঁ চাই থকা ভিডিঅ'টো ফাইনেলি মই আহি পালোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত স্কুটি কালেকশ্যন দেখুৱাই আছোঁ আৰু আজি কি লওঁ মই কি নলওঁ তাকে দেখুৱাই আছে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক তাৰ পৰা ফোন কৰোঁ তো এতিয়া মই দেখুৱাই আছোঁ স্কুটি কালেকশ্যন কি স্কুটি আছে তো এইখন হ'ল এখন স্কুটি এভিয়েটৰ লাইটটো দি দিছোঁ ৰাতি হৈ গ'ল অলপমান এইখন তো আহি পালে ৰাহুল তো ৰাহুলৰ তাত আহিছোঁ ৰাহুলৰ কিবা কিবি ষ্টক আছে গাড়ী দেখুৱালে আপোনাক গাড়ী ষ্টকবিলাক তো এইখনৰ পৰা ষ্টাৰ্ট কৰোঁ এখন কিমান এণ্ট্ৰকখন এখন এণ্ট্ৰক হ'ল তোমাৰ 2021 হয় আপোনাৰ ৰানিং কিমান আছে 21,000 BS6 হয় এখনৰ প্ৰাইচ লাগিছোঁ তোমাৰ 63,000 প্ৰাইচ এখনৰ তো বেলেগত চাব পাৰা এবাৰ বেলেগত চালে কিন্তু বেলেগ ডিলাৰবিলাকত থাকে 68, 70 সেনেকৈ কৰে চেল তো মই 63 দি দিম আৰু এইখন এখন আপোনাৰ সেই য়ামাহা ৰেজাৰ স্পীড যিখন নিউ মডেল একদম নিউ মডেল স্পীডখন এখনৰ BS6 হয় এখন ৰানিং কিমান হ'ব এখন আছে 25,000 এখন আছে 25,000 প্ৰাইচ BS6 হয় একদম গাড়ী এটা স্কেচ নাই আৰু গাড়ী একদম ধুনীয়া হৈছে চাব পাৰে গাড়ী ধুনীয়া গাড়ী পাব স্কুটি কালেকশ্যন বাইকৰ কালেকশ্যন চব আছে গোটেইখিনি পাৰিব স্কুটি গোটেইখিনি আছে বাইক নহ'লেও স্কুটি গোটেইখিনি আছে আৰু বেলেগতকৈ 100% আপুনি 5,000 টকা কমত পাব বেলেগ ডিলাৰত আপুনি লগালে ঘূৰি চুৰি আহক সেইকাৰণে 5,000 টকাটো কমতে হ'ব তো এখনৰ প্ৰাইচ লাগিছোঁ একদম ইয়াৰ কাৰণে 58,000 58,000 চাগে ডিলাৰে লয়ে মই আপোনাক দি আছোঁ তো এখনটো আৰু কি ক'ম এখনটো অলৰেডি সোল্ড আউট বাই ৰাতি এইখন একচুৱেলি মই লৈছোঁ
পে'মেণ্ট কৰিম এতিয়া চাবি হেণ্ডঅভাৰ কৰিম এতিয়া হেণ্ডঅভাৰ ল'ম এতিয়া এখনৰ প্ৰাইচ নকওঁ আৰু নেকি এখনৰ প্ৰাইচ এখনৰ প্ৰাইচটো ছাছপেঞ্চ মই কিনিছোঁ যিহেতু প্ৰাইচ মানে তো একদম ধুনীয়া একদম চিকচিকীয়া হৈ আছে চাওক চিকচিকীয়া হৈ আছে একদম মিলাই মিলিকে দিছোঁ আৰু লগৰ বুলি মিলাই মিলিকে লৈছোঁ লগৰ বুলি আপোনালোকে আহিব মিলাই মিলি ধুনীয়াকৈ দিব চবকে দিম মিলাই মিলিকে ধুনীয়া স্কুটি পাব আৰু এইফালে আছে এক্সপালছ চাওক এক্সপালছ এখন পুৰি হয় 2019 লাষ্টত একদম 19 ডিচেম্বৰৰ চাগে তো এখন এভিএছ মডেল হয় চাই লওক আৰু ৰানিং একেবাৰে হোৱা নাই বুলি ক'ব পাৰে মাত্ৰ 9,000 আছে ৰানিং দেখাই দিয়া মিনিটত তো ৰানিং মাত্ৰ 9,000 ৰানিং মাত্ৰ 9 অঁ ৰানিঙৰ কাৰণে 85 কৈ আছোঁ যদি তোমাৰ নাম কৈ আহে মই এখন 82 দি দিম আৰু তো এইখন কিমান আছিল 82,000 তোমাৰ নাম যদি কয় 82 তো নেক্সট আছে ডিঅ' এখন ডিঅ' BS4 তো এখনতো ডিমাণ্ড জানেই আৰু চবে এখন এতিয়া খুবেই ডিমাণ্ডত চলি আছে BS6খন যিহেতু অলপমান হালকা গাড়ী হয় তো BS4খন চবে এখনেই প্ৰিফাৰ কৰে এখন 21,000 ৰানিং আছে এখন ডিঅ' BS4 2019 মডেল কিমান এখন একদম ফিক্স 49,000 ডিঅ' 49,000 একদম ফিক্স LED হেডলেম্প আছে এখন এতিয়া বৰ্তমান খুবেই ডিমাণ্ড এখনত ডিমাণ্ড চলি আছে বেলেগ ডিলাৰত যদি ল'ব যায় 55ত অলপ কথা নাপাতিব চল আকৌ এখন ডিঅ' এইখন কেতিয়া ডিঅ' এখন 16 নেকি 16 2016ত ডিঅ' এখন 35,000 এখন 35,000 এখন চাওক এখন প্ৰথমতে দেখুৱাইছিলোঁ হোৱাইট কালাৰৰ এখন একদম টিপটপ হৈ আছে 18,000 মাত্ৰ ৰানিং এখন পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে ঘামি গৈছোঁ একদম ৰাতি হৈছে একচুৱেলি মই আহোঁতে ৰাতি হৈ গ'ল অফিচত গৈছিলোঁ তাৰপিছত ইয়াত আহিলোঁ তাৰপিছত অকণমান পইচা পাতি মেনেজ কৰিলোঁ ইয়াৰ লগত কথা পাতিলোঁ তাৰপিছত গাড়ীখন ৱাশ্বিং কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ সেইখিনি ভিডিঅ' কৰা নহ'ল তো নেক্সট যেতিয়া ষ্টক আহিব এইখিনি ষ্টকটো দেখা পালে দামো গম পালে নেক্সট যেতিয়া আকৌ ষ্টক আহিব মই দিনত ভিডিঅ'টো বনাম ধুনীয়াকৈ ক্লিনকৈ আজি যিখিনি ষ্টক আছে তো দেখি খালোঁ আৰু ৰাহুলৰ লগত নেক্সট ভিডিঅ' আহি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰি দিব আৰু ধুনীয়া প্ৰাইজত ইয়াত তাতে পাব ইয়াৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি থৈ দিম মই ধুনীয়া স্কুটি পাব কণ্টেক্ট কৰিব যি লাগে যি নালাগে ফোন কৰিব ধুনীয়াকৈ ট্ৰেন্সফাৰ চব কৰি দিব 2,000 ডিছকাউণ্ট মানে মোৰ নাম ক'লে ইয়াত যদি গাড়ী কিনে 2,000 ডিছকাউণ্ট পাব আহিব চাব ধুনীয়া গাড়ী পাব আৰু যিমান ডিলাৰ আছে গুৱাহাটীখনত চব ঘূৰি চাব একবাৰ এটাত আহি কেনে দাম সুধি যাব তাৰপিছত গোটেই গুৱাহাটী ডিলাৰ ঘূৰিব কম দামতে পাব নিশ্চয় তো আজি কাৰণে এইখিনি ৰাখিছোঁ হা তো ই ক'ব তো স্কুটি গোটেইখিনিয়ে ষ্টক আছে নোহোৱা নহয় জাষ্ট মানে কি গম পাইছে ডিলাৰ চিলাৰ লোৱা নাই ঘৰতে ৰাখি থৈছোঁ তো জাগাও কম তো এইপিনে গ্লেমাৰো আছে স্কুটিও আছে স্কুটিৰ গোটেইখিনি আছে বাইকৰ অলপ কম আছে কালেকশ্যন স্কুটি গোটেইখিনি আছে হ'লেও মোক ফোন কৰিব যদি মানে নাইও যদি আছে মোৰ লগত থাকে কণ্টেক্টত মই মেনেজ কৰি দিম যেনেকৈ নহওক আৰু গোটেইখিনি ডিলাৰ ঘূৰি চাই কেনে মোৰ তাতে আহক লগা হ'লে প্ৰব্লেম নাই আপুনি চাব বেলেগতকৈ এখন স্কুটিত যদি বেলেগতকৈ 7,000 টকা কমত পায় তো ডেফিনেটলি আপোনালোকৰে লাভ তো আহক লওক ইয়াৰ নাম ক'লে স্পেচিয়েল 2,000 এটা ডিছকাউণ্ট দি দিম মই আৰু লগত চাওক যদি হেলমেট এটা পাৰোঁ যদি মোৰ মিলে যদি দিম আৰু হেলমেট এটা যদি পাৰে যদি আপোনাৰ লগত যদি মিলে তেতিয়াহ'লে কিন্তু গাড়ীৰ প্ৰাইচ বেলেগতকৈ ডেফিনেটলি 5,000 টকা কমতে হ'ব সেইটো গেৰেণ্টি আছে মোৰ কিছুমান এনেকুৱা আছে গাড়ীৰ প্ৰাইচটো হাই ৰাখি আপোনাক হেলমেট এটা দিব কিন্তু ইয়াত এনেকুৱা নহয়
গাড়ীৰ প্ৰাইচ আপুনি ল' পাব তাৰপিছতো হেলমেট এটা পাব কিছুমান ক্ষেত্ৰতহে পাব দেই চবেই নাপায় কিন্তু কিছুমান স্পেচিয়েল কাষ্টমাৰে পাব এটা হেলমেট দি দিম আৰু এনেকুৱা নহয় যে এইখিনি ষ্টক আৰু আছে জাষ্ট মানে আৰু ষ্টক আছে এইখিনি জাষ্ট ইয়াৰ ঘৰত থোৱা আছে কিবা আছে গ্লেমাৰ দুখন বেক চাইডে আছে জাষ্ট দেখাব পৰা নাই অলপ লেতেৰা হৈ আছে আৰু জানে আৰু যিহেতু দোকান চোকান লোৱা নাই ঘৰতে ৰাখিছোঁ চ' অলপ প্ৰব্লেম হয় আৰু তো আহক ছাপৰ্ট কৰক ইয়াকো কৰক ছাবস্ক্ৰাইব কৰি দিয়ক তো ঠিক আছে ভিডিঅ'টো এইখিনি আছিলে তো আজি কেনে বাই বাই চ' ফাইনেলি স্কুটিখন লৈ আহিলোঁ ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল সেইটো কাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল তো স্কুটিখন দেখুৱাই আছোঁ ৰ'ব ব'লক বাহিৰত যাওঁ তো ফাইনেলি আহি গ'ল স্কুটি ঘৰত লৈ আহিলোঁ স্কুটি আজি বিশ্বকৰ্মা পূজা হয় তো সেইদিনাখনৰ ভিডিঅ' বনোৱা নহ'ল আৰু আজিয়ে বনাইছোঁ মালা চালা দি থৈ দিছোঁ পূৰা তো মালা চালা দিলোঁ এতিয়া পূজা কৰিলোঁ এতিয়া অলপ ওলাই যাওঁ আৰু ভিডিঅ' নকৰা আৰু তো ভিডিঅ'টো এইখিনিয়ে আছিলে ভাল ভাল স্কুটি পাব কণ্টেক্ট নম্বৰ দিয়া আছে ফোন কৰিব দাম চাম সুধি ল'ব কি ষ্টক আছে চাই আহিব নিশ্চয় কম দামত পাব মই কম দামতে পাইছোঁ কিমান দামত পাইছোঁ বাৰু এইটো নকওঁ কমতে পাইছোঁ আপোনালোকক কমতে পাব তো ৰাখিছোঁ বাই বাই